Hello everyone, welcome to my channel. মই আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছো ক্লাছ 12 ফাইনেল এক্সামৰ ৰুটিনৰ বিষয়ে। আৰু এইটো ৰুটিন জাৰি কৰা হৈছে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ দ্বাৰা। আৰু এইটো এক্সাম দুটা শিফটত হ'ব, মৰ্নিং শিফট আৰু এটা আছে ইভিনিং শিফট। মৰ্নিং শিফট চলিব 9টাৰ পৰা 12টালৈকে আৰু ইভিনিং শিফট চলিব 1:30 ৰ পৰা 4:30 লৈকে। এক্সাম আৰম্ভ হ'ব 12 ফেব্ৰুৱাৰীৰ পৰা। 12 ফেব্ৰুৱাৰীত মৰ্নিং শিফটত কোনো এক্সাম নাই। ইভিনিং শিফটত আছে ইংলিছ। 13 ফেব্ৰুৱাৰী অৰ্থাৎ 13 ফেব্ৰুৱাৰীত মৰ্নিং শিফটত আছে মিউজিক গ্ৰুপ এ আৰু ইভিনিং শিফটত আছে বিহু। 16 ফেব্ৰুৱাৰীত মৰ্নিং শিফটত কোনো এক্সাম নাই। ইভিনিং শিফটত আছে কেমিষ্ট্ৰি, বিজনেছ ষ্টাডিজ, পলিটিকেল চায়েন্স। 17 ফেব্ৰুৱাৰীত মৰ্নিং শিফটত আছে মিউজিক গ্ৰুপ বি আৰু ইভিনিং শিফটত আছে ভকেশ্যনেল পেপাৰ 1, ভকেশ্যনেল ইলেক্টিভ পেপাৰ 4। 19 ফেব্ৰুৱাৰীত মৰ্নিং শিফটত কোনো এক্সাম নাই। ইভিনিং শিফটত আছে ফিজিক্স, একাউণ্টেঞ্চি, এডুকেশ্যন, জেনেৰেল ফাউণ্ডেশ্যন কোৰ্চ 2। 21 ফেব্ৰুৱাৰী মৰ্নিং শিফটত কোনো এক্সাম নাই। ইভিনিং শিফটত আছে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ এণ্ড অল্টাৰনেটিভ ইংলিছ। মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজৰ ভিতৰত আহিব তোমাৰ আছামিজ, বেংগলী, বড়ো ইত্যাদি। 22nd ফেব্ৰুৱাৰী মৰ্নিং শিফটত আছে এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট আৰু ইভিনিং শিফটত আছে এডভান্স সংস্কৃত। 23rd ফেব্ৰুৱাৰী মৰ্নিং শিফটত আছে মিউজিক গ্ৰুপ চি আৰু ইভিনিং শিফটত আছে ITES, ৰিটেইল ট্ৰেড, এগ্ৰিকালচাৰ, ডায়েৰী ফাৰ্ম, হৰ্টিকালচাৰ, হেল্থ কেয়াৰ, প্ৰাইভেট চিকিউৰিটি, টুৰিজম এণ্ড হস্পিটেলিটি, বিউটি এণ্ড ৱেলনেছ, ইলেক্ট্ৰনিক্স এণ্ড অটোমোটিভ। এইবোৰ ছাবজেক্ট আছে ইভিনিং শিফটত। 27th ফেব্ৰুৱাৰী মৰ্নিং শিফটত কোনো এক্সাম নাই। ইভিনিং শিফটত আছে মেথমেটিক্স। 29th ফেব্ৰুৱাৰী মৰ্নিং শিফটত কোনো এক্সাম নাই আৰু ইভিনিং শিফটত আছে বায়'লজি, ইঞ্চুৰেঞ্চ এণ্ড হিষ্টৰী। 1st মাৰ্চত মৰ্নিং শিফটত কোনো এক্সাম নাই। ইভিনিং শিফটত আছে ফাইন আৰ্টছ, ইকনমিক, জিঅ'গ্ৰাফী এণ্ড বায়'টেকনলজি। 2nd মাৰ্চ মৰ্নিং শিফটত কোনো এক্সাম নাই আৰু ইভিনিং শিফটত আছে এডভান্স লেংগুৱেজেছ, আৰবিক, পাৰ্চিয়ান এণ্ড সংস্কৃত। 4th মাৰ্চত মৰ্নিং শিফটত কোনো এক্সাম নাই। ইভিনিং শিফটত আছে ইকনমিক্স। 5th মাৰ্চ মৰ্নিং শিফটত আছে ভকেশ্যনেল পেপাৰ 2, ভকেশ্যনেল ইলেক্টিভ পেপাৰ 5 এণ্ড ইভিনিং শিফটত আছে স্বদেশ অধ্যয়ন। 6th মাৰ্চ মৰ্নিং শিফটত কোনো এক্সাম নাই আৰু ইভিনিং শিফটত আছে ষ্টেটিষ্টিক্স। 7th মাৰ্চ মৰ্নিং শিফটত কোনো এক্সাম নাই আৰু ইভিনিং শিফটত আছে বিজনেছ মেথমেটিক্স এণ্ড ষ্টেটিষ্টিক্স, জিঅ'গ্ৰাফী এণ্ড জিঅ'লজি। 9th মাৰ্চ মৰ্নিং শিফটত আছে ভকেশ্যনেল ইলেক্টিভ পেপাৰ 6 আৰু ইভিনিং শিফটত আছে লজিক এণ্ড ফিলচফি, ফাইনেন্স এণ্ড সাইকলজি। 11th মাৰ্চত মৰ্নিং শিফটত কোনো ইভিনিং শিফটত আছে এন্থ্ৰপলজি, ছচিয়লজি, সেলছমেনশ্বিপ এণ্ড এডভাৰটাইজিং। 12th মাৰ্চ মৰ্নিং শিফটত আছে হোম চায়েন্স আৰু ইভিনিং শিফটত আছে কম্পিউটাৰ চায়েন্স এণ্ড এপ্লিকেশ্যন। 13 মাৰ্চ মৰ্নিং শিফটত কোনো এক্সাম নাই আৰু ইভিনিং শিফটত আছে মাল্টিমিডিয়া এণ্ড ৱেব টেকনলজি। তোমালোকে ইয়াতে চাবা দিয়া আছে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ ইনক্লুডছ আছামিজ, বেংগলী, বড়ো, গাৰো, হামাৰ, হিন্দী, খাচী, মণিপুৰী, মিজো, নেপালী, উৰ্দু and Karbi. Advanced languages include Advanced Assamese, Advanced Bengali, Advanced Bodo, Advanced Hindi, Advanced Manipuri. আৰু বাকিবোৰ তোমালোকে চাই ল'বা। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে তোমালোকে বন্ধু বান্ধৱী ভাইটি ভণ্টিৰ লগত শ্বেয়াৰ কৰিবা। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।